নমস্কাৰ বন্ধুসকল, ফাইনেলি বিএছএফৰ ফালৰ পৰা নতুনকৈ পদ মুকলি কৰা হৈছে আৰু এইটো পদত এপ্লাই কৰিবলৈ হ'লে চিম্পুল 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। তাৰ বাবে বয়সৰ সময়সীমা কিমানৰ পৰা কিমান দিছে, শিক্ষাগত অৰ্হতা কিমানৰ পৰা কিমান লাগে, সকলোখিনি তথ্য ষ্টেপ বাই ষ্টেপ জনাই আছোঁ। চ' ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহি ভিডিঅ' চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, কিয়নো এইটো চেনেলত যিকোনো চাকৰিৰ ভিডিঅ'সমূহ আপডেট দিয়া হয়। চ' ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু এপ্লাই কৰাৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যন দি আছে, গৈ এপ্লাই কৰিব পাৰিব। চ' ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। অৰ্গেনাইজেশ্যন নেম বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ, এপ্লাই ষ্টাৰ্ট ডেট 16 অক্টোবৰৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট 4 নৱেম্বৰলৈকে। তাৰপিছত হৈছে পোষ্ট নেম BSF কনষ্টেবল ডিউটি স্পৰ্ট। তাৰপিছত হৈছে এপ্লাই প্ৰচেছ, অনলাইন যোগে এপ্লাই কৰিব লাগিব। চেলাৰী 21,700 টকাৰ পৰা 69,100 টকালৈকে চেলাৰী দিয়া হ'ব। টোটেল পোষ্ট 391 আৰু ইয়াত ল'ৰাৰ বাবে 197টা পোষ্ট আৰু ছোৱালীৰ বাবে 194টা পোষ্ট। টোটেল 391টা পোষ্ট আছে। তাৰপিছত হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন, চিম্পুল 10 পাছ কৰিব লাগিব, লগতে স্পৰ্ট কোটা চাৰ্টিফিকেট থাকিব লাগিব। তাৰপিছত হৈছে এজ লিমিটেড, মিনিমাম এজ 18 বছৰ হ'ব লাগিব, মেক্সিমাম 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু SC ST বাবে 5 বছৰৰ বাবে এজ ৰিলেশ্যন দিয়া হৈছে আৰু OBC MOBCৰ বাবে 3 বছৰৰ কাৰণে এজ ৰিলেশ্যন দিয়া হৈছে। এপ্লিকেশ্যন ফিজ জেনেৰেল OBC EWS 159 টকা পে'মেণ্ট কৰিব লাগিব আৰু SC ST ফিমেল কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। তাৰপিছত হৈছে চিলেকশ্যন প্ৰচেছ, প্ৰথমে ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, তাৰপিছত মেডিকেল এক্সামিনেশ্যন, তাৰপিছত ফাইনেল মেৰিট লিষ্ট। তাৰপিছত হৈছে BSF কনষ্টেবল ডিউটি স্পৰ্ট ফিজিকেল ষ্টেণ্ডাৰ্ড 2025। অনলি ল'ৰাৰ বাবে হাইট হ'ব লাগিব 170 চেণ্টিমিটাৰ আৰু চেষ্ট থাকিব 80 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগিব। ST কেণ্ডিডেটৰ বাবে হাইট থাকিব লাগিব 162.5 চেণ্টিমিটাৰ আৰু ST কেণ্ডিডেটৰ চেষ্ট থাকিব লাগিব 75ৰ পৰা 80 চেণ্টিমিটাৰ। আৰু ফিমেলৰ বাবে হাইট হ'ব লাগিব 157 চেণ্টিমিটাৰ আৰু চেষ্ট নহয়। আৰু হাইট ছোৱালীৰ বাবে ST কেণ্ডিডেটৰ বাবে 150 চেণ্টিমিটাৰ হ'ব লাগিব আৰু চেষ্ট নহয়। তাৰপিছত হৈছে ইম্পৰ্টেণ্ট ৱেবছাইট লিংক, ইয়াত এপ্লাই কৰাৰ লিংক দেখা পাব, গৈ এপ্লাই কৰিব পাৰিব। চ' ভিডিঅ'টো এইখিনি আছিল, সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। থেংক ইউ, বন্দে মাতৰম, জয় আই অসম।